ফেন খুলি দিব লাগিব নীল এণ্টি ব্লগছলৈ তো মানে কি আপোনালোকৰ টাইটেল থাম্বনেইল দেখি নিশ্চয় গম পাইছে মানে বহুত দিন আনবক্সিঙো কৰা নাই আৰু মানে কি সেইকাৰণে ভাবিছোঁ মানে দুটা বস্তু আহিছে এটা নহয় দুটা বস্তু আহিছে মানে যোৱাকালি আহিছে যোৱাকালি গধূলি মানে মোটামুটি 3:30 4টা মানত আহি গৈছে তাৰপিছত আহি পোৱাৰ পিছত মানে কি মই বস্তুটো লৈ আহিলোঁ বস্তুটো লৈ অহাৰ পিছত মই মানে খুলিছোঁ তথাপিতো আপোনালোকক মই দেখুৱাই দিম বুলি ভাবিছোঁ তো কি বস্তু তো আপোনালোকে গম পাব ভিডিঅ'টো শেষলৈকে চাব আৰু মানে কি আজি ঘৰত কোনো নাই মানে এই গধূলি ঘৰত কোনো নাই মানে মহা আৰু মাহীহঁতে মানে সেই দিছে ক'ৰবাত আলহী দিছে ঘৰৰ ওচৰতে আলহী খাব গৈছে তো যিকিনা মোকো যাব গৈছে কিন্তু নাগ'লোঁ মই ইচ্ছা নাই যাবা তো সেইকাৰণে ভাবিলোঁ মই এনেই আছোঁ যিহেতু মই সেইকাৰণে ভিডিঅ' এটা বনাই দিওঁ মানে আনবক্সিং ভিডিঅ'টো তো আপোনালোকে ভিডিঅ'টো চাই থাকক মানে এই দুটা বস্তু এইটো এটা আৰু এইটো এটা তো দুটা বস্তু আহিছে তো গতিকে এতিয়া কি বস্তু আছে কি নাই গোটেইখিনি আপোনালোকক মই দেখুৱাই আছোঁ তো আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব তো এতিয়া মানে কি মই সেইটো ৰুমত লৈ যাম তো মাহীৰ ৰুমটোত লৈ যাওঁ তাতে মানে কি সেইফালে সিমান এটা মানে মোবাইলটো ধৰিব লাগিব না সেইকাৰণে থ'ব লাগিব তো গতিকে ইয়াতে মই দুটা বস্তু লৈ লৈছোঁ এতিয়া মানে কি চাই থাকক আৰু তো এতিয়া এইটো বস্তু এই দুটা বস্তু কি আছে এইটোত আৰু এইটোত কি আছে তো এখেনেদি কৰিব লাগিব গাইছ এখেনেদি কৰিব লাগিব এখেনেদি মোবাইল ধৰি আছোঁ আৰু মানে কি আছে ট্ৰাইপডটো ওপৰত আছে তো চাৰ্জাৰ ওপৰত আছে তো সেইকাৰণে মই তাৰে পৰা আৰু ইচ্ছা নাই ল'বা তো ভিডিঅ'টো বনাব একদম মুড নাছিল তো তথাপিতো মই বনাই দিলোঁ আৰু গাইছ তো আপোনালোকৰ কাৰণে আৰু ইফালে এই দুটা আছে তো আপোনালোকে চাই থাকক ভিতৰত কি আছে কি নাই তো এইটো মইতো আগতে কৈছোঁ আপোনাক তো এইটো খুলিছোঁ তথাপিতো মই আপোনালোকক দেখাই দিওঁ তো মালটো ক'ত গ'লে দামটোও কৈ আছোঁ একেলগে আহিছে এই দুটা বস্তু গাইছ আপোনালোকে চাই লওক এই দুটা কি বস্তু মানে কি এই দুটা বস্তু হ'ল যে মোৰ যে নিঞ্জাখন যে আছে এই নিঞ্জাখনত মানে কি এই লাইট দুটা মানে কি ৰিম'ট লগোৱা লাইট এই দুটা আছে তো মই খুলি মেলি মই দেখুৱাই আছোঁ আপোনালোকক লৈ আহি তো এই দুটা আছে আৰু এই দুটা কেনেকৈ লগৈ মই সেইটো মই ভিডিঅ' নেক্সট এটা মই বেলেগ এটা ভিডিঅ' বনাই কিনে মই দেখুৱাই দি আছোঁ তো এই দুটা লাইট আছে তাৰপিছত এই দুটা তো ইয়াত এই লবৰ আছে কিবা কিবি এই খুলিব লাগে খুলি কিনে আৰু মানে কি ভিতৰে কিবা কাগজ আছে সেই কাগজ উলিয়াই দিলে তেতিয়াহে মানে কি কানেকশ্যন পাই জ্বলে তো এই দুটা আছে আৰু বিশেষ আৰু একো নাই গাইছ বিশেষ আৰু মানে কি ইয়াত এইখানে আছে আৰু এই মাল দুটা হ'ল এতিয়া আছিল আৰু ভিতৰে গাইছ একো নাই খালী একদম আৰু দামটো মই আপোনালোকক কৈ আছোঁ দামটো ক'ত গ'লে দামটো এইটো চাওক আপোনালোকে চাই লওক 199 টকা তো বেছি দাম নহয় গাইছ আৰু এইটো এতিয়া চাইড কৰি থৈ দিওঁ মালটো কোনো কাৰণে আৰু এই ফটাব চাটাব পাৰি কিন্তু এই টেপো ভাইয়াই আৰু ফাটি একদম ধ্বংস কৰি পেলাইছে এইখান গাইছ তো গাইছ এইটো এটা বস্তু আৰু এই বস্তুটো মই দামটোও কৈ আছোঁ তো দামটো একদমেই কম তো আপোনালোকৰ যদি লাগে লিংক ডিছক্ৰিপশ্যনত দি দিম তো আপোনালোকে তাৰ পৰা বাই কৰিব পাৰে তো মানে কি এতিয়া ভিতৰত খুলি মেলি গোটেইখিনি চাওঁ তো একদম মানে কি পেকিংটো মই কৈছোঁ আপোনালোকক পেকিং একদম খুলিছোঁ আগতে হ'ল এইটো তাৰপিছত এইটো আৰু মই খুলি লওঁ এই পেকেটটো তাৰপিছত মেইন মাল হ'ল এইটো আপোনালোকে চাই লওক মালটো কি তো মেইন মাল হ'ল এইটো আৰু চাওক এইডাল চাৰ্জাৰ আৰু মানে কি এটা গাইছ মোৰ এটা ভাল হৈছে তো এই বস্তুটো মই আপোনালোকক কৈ আছোঁ কথাটো মানে এইটো কথাটো কৈ লওঁ মানে এটা ভাল হৈছে যে মানে মই এইটোৰ লগত মানে কি মই চাৰ্জাৰ পাত নাপাম বুলি ভাবিছিলোঁ তো ফটোত নাছিল বা মানে কি কোৱা মানে তাতে কোনো লেখা নাছিল কিন্তু ভাগ্য ভাল মোৰ চাৰ্জাৰ ইনপাত পাই গ'লোঁ নহ'লে বাৰু চাৰ্জাৰ এক্সট্ৰাকৈ কিনিব লাগলা হয় কিন্তু এইটো আৰু কিনিব নালাগিলা তো চাৰ্জাৰ একেলগে পাই গ'লোঁ আৰু এইটো আৰু মেইন মাল হ'ল এইটো আৰু এইটো আপোনালোকে চাই লওক তো এইটোৱে চাওক আপোনালোকে তো গোটেইখিনি তো মানে কি এইটো এটা চুইচ আছে চুইচটো আপোনালোকক মই দেখুৱাই দি আছোঁ এই চুইচটো আছে এই চুইচটো মানে কি হেঁচি ধৰিলে এটা লাইট জ্বলে চাওক আপোনালোকে এই লাইট এটা জ্বলছে নীলা লাইট তো এইটো আপোনালোকে চাই লওক তাৰপিছত এইটো মানে কি মানে কানেক্ট হৈছে ব্লুটুথৰ লগত কানেক্ট কৰিব লাগিব তো সেইটো আছিল বেছি সেই নহয় আৰু এইফালেতো চাৰ্জ দিব লাগিব এই ফুটাটো যে আছে এই ফুটাটো দিয়ে এইটো মাল আৰু ইনডাল এতিয়া আৰু গাইছ এইটো মানে কি গোটেইখিনি কৰিব পাৰি এইটো চুইচেদি মানে কি আপোনালোকে যদি ফোন আহে ফোন ৰিচিভ কৰিব পাৰিব তাৰপিছত ব্লুটুথ কানেকশ্যন কাটিব পাৰিব কানেকশ্যন কৰিব পাৰিব গোটেইখিনি ইয়াত ফিচাৰ্ছ আছে তো যি কি নহওক আৰু তাৰপিছত ইফালে ভিতৰত আৰু একো নাই
তো তথাপিতো কিবা আছে নেকি চাওঁ ৰ'বচোন গাইছ নাই ভিতৰত একো নাই কিবা লেখা আছে এই কিবা কিবি এইগিলা লেখা আছে এইগিলাৰ আৰু কোনো মেল নাই তাৰপিছত মেইন মাল হ'ল এইটোৱে ভাল আৰু এইটো হ'ল আপোনাৰ চাৰ্জাৰ যোনটো মাথা আছে চাৰ্জাৰৰ মাথাত ভৰাই দিব লাগিব সেইটোৱে আৰু মেইন দামটো হ'ল আপোনালোকক মই দেখুৱাই আছোঁ এতিয়া গাইছ দামটো হ'ল চাওক আপোনালোকে 97 টকা মাত্ৰ তো মাত্ৰ 97 টকা গাইছ মানে কি যদি লাগে যদি আপোনালোকে ডেছক্ৰিপশ্যন লিংক আছে তাত যাই পিনে আপোনালোকে মানে কিনিব পাৰে তো সেইখিনি আছিল তো বিশেষ আৰু একো নাই আৰু এই দুটা বস্তু আছিল সেই দুটা মানে কি যোৱাকালি একেলগে আহিছে ভাবিছিলোঁ মানে 2-1 দিন ইফাল হ'ব একেলগে আহিছে উপায় নাই আৰু আহিছে আৰু যি নহওক আহা বস্তুটো আৰু ৰখাব নোৱাৰি তো সেয়ে আৰু তো আপোনালোকে ভিডিঅ'টো চাই কেনে পাৰে প্লিজ কমেণ্টত জনাব আৰু যদি চেনেলটো নতুনকৈ আহিছে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো নতুন ভিডিঅ'ত আপোনালোকে ৱেইট কৰক তো আজিলৈ এইখিনি বাই বাই জয় আই অসম